Hey guys, আপোনালোকৰ মৰমৰ চেনেল বুঢ়া স্কুলৰ ককা আইতা জেঠা জেঠি পেহী সকলোকে চকনে আপোনালোকৰ চেনেল বুঢ়া স্কুলৰ তো গাইছ ইটা আছে মই ৰাকেশৰ মানে হোটেলত মানে সোৱাদ এখন লবলৈ যাম চাটনি এখন হি বনাইছে বলে কিবা চাটনি এখন খাবলৈ মাতিছে বাকি যি কি নহওক আপোনালোকক নলবাৰী ৰাস দেখাম আজি ইটা ৰাকেশ হার অঞ্চলখনৰ ৰাস দেখাই আহো লগতে আছে টুটু ডাৰ্লিং কেনেকুৱা বলা এতিয়া ৰাতি হ'ব লিখি তো মাৰি ৰে গাইছ বাকি বাইকত আহি পালো আমাৰ ৰাকেশ জুনিয়ৰ কিচেনলৈ আৰু হয় আছে ৰাকেশ নমস্কাৰ ভাই কেনেকুৱা এ একদম মালামাল হৈ গৈছে ভাই টকা আগিহি মানুহ কই না হোটেল এখন দিলে লস বুলি কই তোৰ কেনা প্ৰথম দিনা মানুহ নাছিল তাৰে যোৱা কালি কিন্তু আচ্ছা আছে আজিও ইটা কেলে ভাজে আছে মানে মাংস পুৰা চেল হৈছে মানে ধৰ বইলাৰটো ইমান খোৱা নাই কিন্তু হাঁহটো আচ্ছা লাগ্ৰাজ হৈ গৈছে বাকি কাখৰ হোটেল বিলাক কাঞ্চি নি কাখৰ হোটেল বিলাকো বিক্ৰী হৈছে কিন্তু আমাৰ একদম হাই যায় আছে কাৰণ হে অলপ আৰু মানে টানছি অলপমান কি কৰিব না আকলাই পালে পিছমানত মানে কিনে মানুহগিলা অপ্ৰু টাইপ হৈ আছে এটা মানুহগিলা অলপ বয়সটো টাইপ হৈ আছে বোলে ৰাকেশ টাকা হৈ যায় আমাৰ লাগালি বাহিৰ অলপমান ঠিক হ'ব মোটাতে খাব কি বেয়া খদে হৈছে দে কি গাইছ কবা ন তো চলটো ভাল বাকি যি ইমান দুৰু পাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ বঢ়িয়া দেই ৰাখে তাই এটা কিবা খাব লাগে এটা ঘুৰি নেগলি নহয় এটা ঘুৰি গেলি না বিক্ৰী কৰিব লাগিব কিবা খাই লও আজি নাকি খাই দিয়া হে কেনেকুৱা মৰি যা ৰাকেশটো মোক চিনে বনাই থাক লাগি তাৰ গাইছ গোটাই মাল চুৰ কৰি লৈ কোনে বাজে দাউৰি থাকিম গাইছ তো গাইছ আমাৰ মঞ্চত আহিবাছি বুঢ়া স্কোৱাচ তো স্কোৱাচৰ কাৰণে এটা হাল্লা লাগে চাই ভাই আৰু গাইছ পিছ বেগৰ কিচেন হৈছে এইবিলাক আৰু পিছ বেগৰ ৰান্ধনি থাকুনি বেলু নাম খুলছে এটা ৰান্ধনি হবি বাকি ৰান্ধনি কোনে ৰিয়েল ৰান্ধনি কোনে দাদা কিন্তু চেল দিছো দেই ই কি কৰে হা ই সাকি যাই এইবিলাক যৌ ইপিনে আছে আমাৰ জয়ন্ত ডেকা মুখখান বেকা আজি সময় পোৱা না দেখছ না মানুহ বঢ়িয়া সময় পাইছে বঢ়িয়া চেল কেনেকুৱা চেলত দিছো বঢ়িয়া আৰু ছোৱালীৰ কেছটো ঠিকে আছে বাদ দিছে নেকি এতিয়া কেৰিয়াৰ বাপৰে বাপ মই আছো দেই ভাই মই আছো দেই মই দুটা লাগিনি মা বেছি নালাগে আরে খাই যাবি ইলা পয়সার কথা আইনা প্রাবে জি খা খাবি মন খুলি খা ভাই মই মানুহ কেন এই করে মই আস্তা এই পারে সম্মান নাই ওইস দা এই মটক গেলে আমি কিন্তু তো আনা বলে জানি হ্যাঁ তুই কি নিব ওদি শুট করছিস গোটে প্রজ্ঞান বিতুয়া তোক ৰাকেশে কিবা দিছিলে না তারে ধানমনি আহি আর মুখ দিব মানা কই দিন গাছ ইসকা সাথে আমাক মুখ জম দিবে আসি হ্যাঁ আকু আমাই না তাতে তো মোর বাবলু কোন লসি তাক দিম হ্যাঁ আর মই তুই লেচুডাল দিম তা আর তুই যাইছি বাবলু কোন কোনি দিছে ইসকা দিছে তুমি দিছ হ্যাঁ দস্তুর মত তুমি দিছ কি দিব তো লাগবো বেটা কি বাবলু কোন বাবলু কোন লাগে দাদা পেহি কুড়া কুড়ি জুনি আমার দোকানে ফ্রিতে 200 টাকা মরি যাব কেন কাটা ও বাইরে কেরা কাছে খুব কেরা কাছে দেই এবার কাস্টমার ফুল লাগি গেছে রাকেশৰ হোটেলত ফুল লাগি গেছে কাস্টমার গাইস আপনারা চাও পারে ওই তোতে বিস্পে লাগে না খাবা লাগে তো কইছুন এ হারা সাকছুন গাইস হে প্রভু মেতে কেইবা দেখাইছি তিনটা ওরে জাপি দিছি এনা কইলাম না এই দুটো খুব নিট এই দুটো কোনি রুচি গান রুচি গান এ তাতে বাকি ইলে শুধু জানতাম না বাবলু কালি ভাই গাইস অবয়খত ভাবিলো আমিও কিবা এটা খাই লও বাকি নিবো ভাই তুমি এটা মোক আৰ্ট এটা কৰিব লাগিব দেই হ'ব কলাপ কৰিম আমি একেলগে ওকে আপোনালোকে পাব অতি সোনকালে এটা আৰ্ট কৰিব মোৰ পাব আপোনালোকে বাকি কিবা এটা খাই লও অবয়খত কষ্ট হৈছে তো গাইছ আহি উঠিবে কৈছে 350 টাকা এটা দিম কালি পাৰে হেকপি তই দিলি 350 500 কে দিলি কি মি কৈছে নেদাও দে বাকি আমাৰ তুতো বহি দিলাক তুতো কি খাবা তুমি খাও কিবা আৰু ৰুটি মাংস তাকতো গাইছ কিয়ত দিছে তুই মই তাক নাজানো মই আইলে দেখি আছো আপোনালোক চাই থাকক বাকি এটা আস্তে আস্তে মানুহ কমছি গাইছ বহুত মানুহ কমি গেছি
ওই চাওমিন খাইছিল মানে চাহ অলপ দিয়ে খাওঁ গাইছ চাওমিন অলপ খাই দিওঁ আচ্ছা চাওমিন হৈছে দিয়ক বাকী ইপিনে আহি পেলাই চাওমিন অহাই আছে হাঁহৰ মাংস খাই দিওঁ দেই গাইছ আৰু গাইছ আহি পেলাই ৰুটি খাই লওঁ ৰ'ব ভাইকে ৰাকেশ চব ইউটিউবাৰে যি গাৰ্লফ্ৰেণ্ড আছে কিছুমানত আছে দে তোৰ কিয় নাইনো মই ছোৱালী নপতা ছোৱালী মোক পতাব লাগিব আচ্ছা এখন মুখত যে ছোৱালী তোক পতাব কাৰণে হবাই নেকি জীৱনত বাকী ভাই এখন ফুল ৰাকেশক লাগি দিছি পুৰা ৰাকেশক হেল্প কৰিবা দেই ৰাকেশ বহুত বহুত ধন্যবাদ আহো আৰ নাকিয়া যায় সেনেকে কৰা থাক নহয় মই যাওঁ দেই মই দেৰি হ'ব না খানা কেনে পালি হা খানা ঠিক আচ্ছা আহিছে দে ৰাকেশ না বঢ়িয়া বঢ়িয়া বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ নালগে গাইজ বাকী কিন্তু গাইজ বহুত ডিছকাউণ্ট দিছে মোক বুলি আপোনালোককো দিব আপোনালোকো আহিব গাইজ কালি যিহেতু লাষ্ট কালি আমাৰ আহিব লাগিব একবাৰ যদি পাৰোঁ তুতু যদি আহে তুতু আহে মেইন মোৰতো গাড়ী চাৰি না মই চাইকেলেদি আহিব লাগিব বাকী তুতু যদি আহে কালি একবাৰ আহিম দিয়ক গাইজ বাকী আপোনালোকে চাই লওক একবাৰ এখানে এসি এইটো যে প্ৰজ্ঞান খাই এইটো ৰাকেশ জুনিয়ৰ দেই গাইজ বাই 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 মই লগ পাই আছোঁ আপোনালোকে ইয়াৰ পৰা বাই বাই দি লওঁ বাকী ভূপাল যাবি দে মই টাইমে বনাই একদম মাত টাইম বনাই নেকি টাইমে বনাই দে বাকী আহিলিছে ভাল লাগিল তাৰে বাবে বঢ়িয়া